चलिए शुरू करते हैं। দিনে ৰাতিয়ে চাগে ঘৈণীয়েকক শুব নিদিয়ে, সেইকাৰণে এইটো অৱস্থা কৰিলে পত্নীয়ে। মালটো সৰু নেকি, সেইকাৰণে কাটি দিলে। চুমি চুমি ক'ত গলা তুমি? পাতি লোৱা ভায়েকে 2000 কোটি টকাৰ মানে মালিক কি, ক'ৰ পৰা কেনেকে মালিক হৈছে আমি নাজানো, কাক কাক লুটি লৈছে নাজানো, কি লাখে লাখে কোটি কোটি টকা ভায়েকক গিফ্ট কৰে। এইটো কেনেকুৱা ভায়েক হ'ব লাগিব? ভায়েক নহয়, এইটো তাৰ পয়েক। ভায়েক নহয়, সেইটো পয়েক কেলা। ফাইনেলি ককাই সঁচা কথাটো কৈ দিলে। পইচা নিদিলেও ভাইটি দিছে ন, ভাইটিয়ে মেইন। টকা অকণ ভৰাই দিয়া। ভাইটিয়ে হানিমুনত বেলেগ কিবা ভৰাই দিলে কিজানি। চুমি বৰা, চূৰ্ণী বৰা। বিৰতিৰ পিছত স্বাগতম জনাইছো। আৰু আছে খবৰ চেলেব মন্ত্ৰত। এইবাৰ আহিছো, কাৰ খবৰ আছে পাহৰি থাকিলো। পাপু দাই যে কথা কৈ দিলে মই পাহৰি থাকিলো কথাটো, বিদ্যা পাহৰি থাকিলো তাৰে দিয়া। পাপু দা তুমি বৰ দুষ্ট দেই। পাপু দা আপুনি ডিষ্টাৰ্ব নকৰিব আকৌ। মটৰ চাইকেল চলাওঁতো হেলমেট পিন্ধিব, আৰু যদি যাত্ৰী হিচাপে গৈছে তাতো মটৰ চাইকেল পিন্ধিব, তাতো মটৰ চাইকেল। মামা তেজপুৰত যাব নেকি? মামা তুমি ভুল কলা, মোক লৈ যোৱা লগত মই সহায় কৰি দিম। ৰাষ্ট্ৰপতি এগৰাকীয়ে যিকোনো ধৰণৰ শাস্তি সম্পূৰ্ণৰূপে মাফ কৰি দিব পাৰে। ধৰি লোৱা কোনোবা এজন ব্যক্তি, এক্স নামৰ এজন ব্যক্তি কি হ'ল, ছাগলী চোৰৰ কেছত ফচি গ'ল। তেওঁ কি কেছত ফচিলে? তেওঁ ছাগলী চোৰৰ কেছত ফচি গ'ল, আৰু তেওঁ শাস্তি হিচাপে কৰোঁতে দিলে যে 6 মাহ ফাঁচি দিয়া হ'ব। তেওঁ 6 মাহ ফাঁচি দিয়া হ'ব আৰু 5 বছৰ জেল দিয়া হ'ব। 6 মাহ ফাঁচি দি পেলাই 5 বছৰ জেল। 6 মাহ কি দিয়া হ'ব? 6 মাহ ফাঁচি আৰু 5 বছৰ জেল দিয়া হ'ব। তেওঁ ক'লে হয় নাই, 6 মাহ ফাঁচি 5 বছৰ জেল। এই উক্ত ব্যক্তিজনে যেতিয়া ক'ব যে মই ছাগলী সঁচাকে চুৰ কৰা নাই, ঠিক আছে, সেইজনী ছাগলী নাছিলে, কালাৰটোৰ কাৰণে মোক ছাগলী বুলি ক'লে, সেইটো এটা মেকুৰীহে আছিলে, ছাগলী নহয়, এটা মেকুৰীহে আছিলে। এই কোন এইটো বৰটো এইটো? বা এইটো কম শাস্তি দিছেনে বাৰু? 6 বছৰ মেট্ৰিক ফেইল কৰাটো ছাৰ হ'ল নেকি?